মায়া ভরা তেল বিৰিঙি গৈছে দেই এই চকে নমস্কাৰ বন্ধুসকল, মই ৰাজ ভালে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। বেলেগ ধৰণৰ মানে আজি ক'তো জেগাত ফুৰিবলৈ নাযাওঁ, প্ৰায় ঘৰৰ পৰা 1-2 কিলোমিটাৰ ভিতৰতে সীমাবদ্ধ থাকিম। সীমাবদ্ধ মানে আজি বন্ধু কেইজনমান আহিছে মোৰ ঘৰৰ ওচৰৰে, সিহঁতৰ লগতে আমাৰ যিহেতু ঘৰৰ ওচৰতে পাহাৰ আছে, তো পাহাৰৰ ওপৰতে এটা দিন আমি গোটেইকেইটাই স্পেণ্ড কৰোঁ বুলি ভাবিছোঁ। গোটেইকেইটাই মানে সেই পাহাৰতে আজি মানে অলপ সময় কটাওঁ বুলি ভাবিছোঁ। কি কৰোঁ সকলোবিলাক দেখাই যাম। তাত কি কৰোঁ মানে কৰিবলগীয়া বিশেষ একো নাই, তথাপিও মানে গোটেইকেইটা আহিছোঁ যে তাত মানে সৰুকৈ এটা পাৰ্টি টাইপৰ আৰু তেনেকৈ কিবা এটা খাম বনাই মেলি সকলোবিলাক দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'তে। গৈ আছোঁ আমি পাহাৰলৈ যাব লাগিব। ৰাস্তা চাওক, এইফালে গৈ আছোঁ আমি, ডেঞ্জাৰ ৰাস্তাটো। তো আমি গৈ আছোঁ পাহাৰৰ মাজলৈ। বগাই ভাল লাগিছে নেকি? ফাটি গৈছে যাবই লাগিব। এইডোখৰ নহয়গে, তো এইডোখৰ পৰা মই তলৰ ভিউটো দেখাই দিম লগত, এইফালে চাব পাৰে। লৈ চাবি তো বন্ধুসকল, আপোনাক সম্পূৰ্ণ কথাটো কোৱাই নাছিলে, ইমান দেৰি এনেকৈ আমনি লগাই লৈ আহিলোঁ আপোনালোকক। তো এতিয়া আপোনাক কৈ দিওঁ, আজি যিহেতু দেওবাৰ সকলোৰে স্কুল কলেজবিলাকো বন্ধ, সেয়েহে আমি গোটেইকেইটা এটা মানে প্লেনিং বুলিয়ে ক'ব লাগিব। প্লেনিং বুলি তেনেকৈ মানে গোটেইকেইটা লগ হৈ বোলো ঘৰৰ ওচৰতে এনেকৈ অলপ পাহাৰৰ মাজত এটা দিন কটাওঁ, কেনেকুৱা লাগে বোলো গোটেইকেইটাই গৈ চাওঁ। তো এনেকৈ সিহঁতিকেইটাও ভয় দিলে, তেনেকৈ গোটেইকেইটা এনেকৈ লগতে আহিলোঁ আমি। তো পাহাৰৰ মাজত এটা দিন কটাম বুলি যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অলপ আঁতৰত আজি, যিহেতু অলপ গম পায় আজিকালি দিনত মোবাইলটোৱে মেইন। মোবাইলটো হোৱাৰ লগে লগে ঘৰ বিচনাতে পৰি মেলি তেনেকৈ দিনটো কটাই দিয়া যায়। প্ৰত্যেক দিনে সেইটো হৈ থাকে সচৰাচৰ, এইটো ৰেগুলাৰ বুলি ক'ব লাগিব। আজি তাৰ সম্পূৰ্ণ বিপৰীত, আমাৰ মাজত কোনো তেনেধৰণৰ আমি মোবাইল টিপি থকা ব্যস্ত নেদেখে। তো আমি ব্লগত এইটো কেমেৰাটো কৰিব লাগিব বাৰু এইটো। তো আহিলোঁ আৰু ভাগৰ লাগি গ'ল, বহুত ওপৰত আছোঁ আমালোকে, বহুত ওপৰত আছোঁ। এইফালে মোৰ লগত পিঠিৰাজু আহিছে, এইফালে ভাইটি এটা আহিছে অভি বুলি, তাৰপিছত আমাৰ এজন দাদা এইফালে ৰান্ধনি। এইফালে চাওক, মোৰ প্ৰত্যেকটো ভিডিঅ'ত দেখে এজন মানুহক। তাৰপিছত মোৰ প্ৰত্যেকটো ভিডিঅ'ত থকা আনজন ব্যক্তি হৈছে এজন গাহৰি ষ্টিক বনাই আছে, মানে গাহৰি খৰিকা দিবৰ কাৰণে, যিটো খৰিকা বুলিয়ে কওঁ আৰু ষ্টিকটো বাদ দিয়ক আপোনালোকে, খৰিকা মেইন ইংৰাজী। আৰু এইফালে ধোঁৱা, আমাৰ জুই ধোঁৱা ওলাই আছে, লাহেকৈ সেইকেইটা বনাব লৈছে। তো কি বনাইছে এইফালে দেখাওঁ। হ'লে গাহৰি চুঙা দিবলৈ এইটো এতিয়া ইয়াতে গোটেইখিনি একেলগে দিয়া, কিছুমান ষ্টিকত দিম অলপ আৰু অলপ চুঙা দি দিম। ইয়াত বনাই আছে, তো মই আপোনালোকৰ চাৰিওফালৰ যিটো পৰিৱেশটো অলপ দেখাওঁ, মানে কি আছে চাৰিওফালে। তো ব'লক, ফালে দেখিছে আপোনাৰ কি ধুনীয়া ভিউ এইটো। তো মই অকণ ওচৰলৈ যাম, সেই তাৰ পৰা আপোনালোকে দেখাব কি ধুনীয়া ভাল লগা মানে। তো ব'লক দেখাটো বেলেগ। তো আহিলে আপোনালোকে গম পাব এইখিনিত কি ধুনীয়া গোটেই সেউজীয়া মানে চাৰিওকাষে। আৰু সৌবাত দেখিছে আপোনালোকে নগা পাহাৰ এইবিলাক, তাৰপৰা এইবিলাক আমাৰ অসমৰে, এইবিলাক চাহ বাগান আছে। এইডোখৰ চাহ বাগানখিনি আমাৰ ঘৰৰ ওচৰতে একদম সঁচাকৈ আমি সৌভাগ্যৱান দেই, মানে ঘৰৰ ওচৰত ইমান ধুনীয়া জেগা আছে। আহি থকা নহয় এইফালে বাৰু, এতিয়া আজি এনেকৈ বিশেষকৈ অহা হ'ল। সঁচাকৈ দেই, ইয়াৰ যিটো ভিউটো ন, সঁচাকৈ ক'বলগীয়া আৰু। এতিয়া মানে বেলিটো পৰিব হয়, এডোখৰ জেগাত আপুনি ভিউটো চাব কি ভাল লগা সুন্দৰ, বেলিটো পৰিব হৈছে। তো ভিউটো দেখালোঁ আপোনাক। তো এতিয়া বনাই মেলি হৈছেগৈ চাগে। তো এতিয়া খোৱা জেগালৈ যাওঁ, কি হৈছে চাওঁগৈ আহক। হৈছে আৰু এইটো চুঙাতে কাটি আছে, তেল বিৰিঙি গৈছে দেই এই চকে ভিতৰত চাব পাৰে, তেল বিৰিঙি গৈছে। কিবা এটা লৈ আনিব পাৰে, চব উলিয়াই মেলি হৈ গ'ল। এইফালে ভাত হৈ গ'ল, এতিয়া খাব হৈছে আৰু। তো মই এটা মাংস এডোখৰ টেষ্ট কৰি চাম এতিয়া, তেলি মাংস এডোখৰ এইডোখৰ টেষ্ট কৰি চাম দেই। এইবাৰ আমাৰ ঋতুৰাজে টেষ্ট কৰিব মাংস এডোখৰ। ঋতুৰাজ কেনেকুৱা এইটো টেষ্ট কৰি চাওঁ প্ৰথম। অ'কে, বহুত ৰাং যিয়ে খাইছে ন, তেওঁলোকক ক'ব নালাগে বাৰু, গাহৰি মেইন এনেও।
চাব লাগিলে পাহাৰৰ মাজত যেতিয়া জহং মহংকৈ যিহে তাহা বনাই যদি খায় ন তেতিয়া তাৰ সোৱাদটো খুব ভাল লগা হয়। এতিয়া চব মই ঘৰত ইমান ভাত নাখাওঁৱে সঁচাকৈ ক'বলৈ গ'লে। এতিয়া গোটেই পাতখন মই গোটেই শেষ কৰি পেলালোঁ। তাৰপৰা লাষ্টত ধৰক মাংস এডোখৰ মই শেষ কৰি পেলাম এতিয়া। সঁচাকৈ পাহাৰৰ যিটো খানা বনোৱা হয় বহুত টেষ্টি, সোৱাদটো মানে বহুত বেলেগ, বহুত ভাল লগা হয়। তো আপোনালোকে গম পাবই পাইছে বেলেগত যে এনেকৈ পাহাৰে চাহাৰে এনেকৈ যিবিলাক খায় এনেকৈ গৈ পিনে বনাই মেলি খায় তেওঁলোকেতো গম পাবই। আৰু বাকীসকলেও কৈছোঁ যদি সদায় সদায় ঘৰত খাই গৈ আছে তেন্তে পাহাৰলৈ যাওক এদিন, মানে পাহাৰৰ মাজত যাওক, লগৰ 2-3টাৰ লগত লৈ যাওক, পাহাৰৰ মাজত বনাই খাওক, খুব ভাল লাগিব। খাই মেলি হৈ গ'ল এইবিলাক, এতিয়া চফা তফা কৰি মেলি যাম আৰু লাহেকৈ। তো বন্ধুসকল আমাৰ লগত ওচৰৰে এজন দাদাও আহিছিলে, কৌশিক দা। তেওঁ ইতিমধ্যে 2টামান গান শুভমুক্তি পাইছে আৰু আহিবলগীয়া গান কিছুমান আছে, তাৰে এটা গান এটা আমাক গাই শুনাব এতিয়া। এই আমাৰ কৌশিক দা দাদা। অঁ হয়, বিহু গান আহি আছেনে? এইটো লাহেকৈ ওলাব আৰু কাম চলি আছে মানে। লভ যোনটো চুইট বিহু মানে অলপ চেষ্টা কৰিছোঁ আৰু দিবলৈ। তো গানটো এনেকুৱা: বৰষা তুমি ধুনীয়া, বৰষা তুমি ধুনীয়া, হাঁহিনো মিচিকিয়া, তোমাৰ চকু জুৰিতে ভুল গ'লো জানানে, কি কৰোঁ এতিয়া, কি কৰোঁ এতিয়া মই। ভাল লাগিব, ভাল লাগিব, ভাল লাগিব। বিহুত এইটো মানে হিট হ'ব বা ফালিব এইটো গান, গম পাইছোঁ। তো দাদা আগৰ যিকেইটা গান আছে সেইকেইটা বাৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে যদি চাব বিচাৰে তেতিয়া চাব পাৰে। আগৰ মোৰ প্ৰথম এটা কৰিছিলোঁ, এইটো দীঘৰাই কৰিছিলে সোণাৰী তেখেতৰ, সেইটো মানে অলপ ব্যক্তিগত গান হয়। তো চবেই শুনিছেনে নাই শুনা মই নাজানো। তো গানটো এনেকুৱা আছিলে মানে অলপ মানে আমাৰ দেশৰ নেতাবোৰৰ কিনো শাসন, ঐ কিনো শাসন, শাসনৰ গাদীত বহি লৈ দিয়ে বৰ বৰ ভাষণ, ঐ বৰ বৰ ভাষণ, অপৰাধীবোৰ হাৰি যায়, অপৰাধীবোৰ হাৰি যায়, আৰু নিৰহ অপৰাধীক বান্ধি কোবাই, এইখনেই হ'ল আমাৰ অসম, উচিত বিচাৰৰ চাহিদা কম, ৰাজ্যৰ ৰাজপথত ভাই ককাই বাই ভনী ঘূৰ কন্দন, আছে এজাক পিখাচৰ দল, সাৱধান সাৱধান বন্ধুসকল, সাৱধান সাৱধান বন্ধুসকল, এনেকৈ বুলি আছে। এইটো গান ৰিলিজ হ'ল নহয়? ৰিলিজ হৈ গ'ল। এইটো আপোনাৰ ধনী মিউজিকত আছে, আমাৰ ইয়াৰে নাজিৰাৰ নহয় চৰি বালিঘাটৰ মা মিউজিকৰ, তেখেতৰ ধনী মিউজিকত তাত আছে। আৰু জলিউড নাও বুলি এটা পেজ আছে ফেচবুকৰ, তাতো গানটো আহিছে। ত' চাব আৰু ৰাইজে। তো গানৰ লিংক দুটা মানে ডেছক্ৰিপশ্যনত দিয়া থাকিব, মানে তাতো সম্পূৰ্ণ গানটো যদি শুনিব বিচাৰে তাত শুনিব পাৰিব। ঠিক আছে, তো ধন্যবাদ। তাৰ পৰা ওলাই দিছোঁ আমি, এইবিলাক যি আনিছিলোঁ ইয়াতে চব ভৰাই ল'লোঁ, তাত লেতেৰা হোৱা নাই বাৰু। তেনেকৈ আমি তললৈ এতিয়া নামি গৈ আছোঁ। আমি ৰাতিপুৱাতে অহা, এতিয়া প্ৰায় আন্ধাৰ হ'ব হ'ল, 4:30 বাজি গ'ল। গোটেই সম্পূৰ্ণ দিনটো ইয়াতে কটালোঁ। তো খুব ভাল লাগিলে। তো বন্ধুসকল ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।